আনি খোৱা তুমি খোৱা নিমকি এটা লোৱা এয়া মোৰ ল'ৰাটোৱে চিঙৰা খুব ভাল পায় চিঙৰা নিমকি এইবোৰ হাই দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি মই ভাবিছোঁ ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰোঁ আজি আমাৰ বিয়া এখনো আছে বিয়াত যাব লাগিব আৰু চিলাইটো এই খুলিব এতিয়া ফাৰ্মাচীলৈ গৈ আছোঁ হাতৰ এইটো অলমষ্ট ভালেই হৈছে আৰু চিলাইটো কিবা কৰে যদি খোলা হয় তেনেহ'লে আমি বিয়ালৈ যাব পাৰিম আৰু যদি নুখুলেও সৰুকৈ বেণ্ডেজ এটা মাৰি আহিম বিয়ালৈতো যাবই লাগিব মানে মোৰ ফ্ৰেণ্ড এজনৰ ধ্ৰুৱ কলিতা তাৰ জীয়েকৰ তুলনি বিয়া আছে আমি এতিয়া ফাৰ্মাচীত প্ৰথমতে যাম তাৰপিছত আমি তুলনি বিয়াত যাম আৰু কাপোৰ পিন্ধিব লাগিব নহয় মেখেলা চাদৰ ধুনীয়া ধুনীয়া আমি ফাৰ্মাচীলৈ গৈছিলোঁ কিন্তু ফাৰ্মাচীখন বন্ধ আছিল গতিকে মানে এই চিলাইটো আজি মানে এতিয়া খোলা নহ'ল গতিকে ইভিনিং খুলিব নেকি আৰু মই মোৰ ফ্ৰেণ্ডৰ জীয়েকৰ তুলনি বিয়ালৈ মানে ধ্ৰুৱ কলিতাৰ জীয়েকৰ তুলনি বিয়ালৈ যাব নোৱাৰিলোঁ তুমি ধ্ৰুৱ বেয়া নাপাবা দেখিছাই মোৰ এই পৰিস্থিতিটো কেনেকুৱা আৰু ইভিনিং চাওঁ ফাৰ্মাচীলৈ গৈ যদি খোলে তেতিয়া আৰু ভাল লাগিব ইয়াহু ইয়াহু মানে এইটো যদি খোলে আৰু একদম ফূৰ্তি লাগিব আৰু গতিকে ইভিনিংলৈ ৱেইট কৰোঁ তাৰপিছত চাওঁ চিলাইটো খোলে নে নুখোলে আৰু ধ্ৰুৱ তুমি বেয়া নাপাবা মই তোমাৰ বিয়াত মানে তোমাৰ বিয়া নহয় তোমাৰ ছোৱালী বিয়ালৈ মই যাব নোৱাৰিলোঁ দুপৰীয়া ভাত খাই এনেকৈ শুলোঁ ইমানেই শুলোঁ একদম এই এতিয়াহে উঠিছোঁ এতিয়া কেইটা বাজিল মাইনা কেইটা বাজিলা 6:30মান হ'ল ন 6:30 অঁ দুপৰীয়া একদম মাছেৰে ভাত খালোঁ এগাল খাই দিলোঁ খাই লৈ ইমান গৰম পৰিছে টোপনি গ'ল একদম এতিয়া যাম ড্ৰেছিং কৰিবলৈ এয়া আমি ফাৰ্মাচীলৈ গৈ আছোঁ এতিয়া ফাৰ্মাচীজনে কি কৰে চাওঁ চিলাইটো খোলে নে নুখোলে তাতে আপনি দুখ নাপাব আঠা কেইটা উঠাতে তাত দুখ নাপায় শুকাইছে শুকাইছে মাই আৰু দিব নালাগে ন কিন্তু সেইদিনাখনতকৈ বহুত শুকাইছে ন চিলাই অলপ বেছি দিলে তাৰমানে স্পেচ কাটি দিব পৰা যায় যে দুটা পাত দি এটা কাটি দিলো সেনেকা হয় চিলাই দিছে কম মাজত এটা কাটি দিলে যদি ফাটি যায় বেছি চিলাই দিলে এটা সুবিধা কি আপনি 5টা চিলাই দিছে মাজত এটা গেপ 3টা কাটি দিলা নেক্সট 2 দিন আৰু কাটি দিলা সেনে এটা চান্স থাকে কিন্তু একদম মিলাই কিনে আৰু ইহঁতো বিৰাট যতন লৈ আছে ন বিছনাৰ পৰা নামিবই দিয়া নাই নহয় আগৰ নিচিনা ধৰা আগৰ নিচিনা মানে আপোনাৰ এই অলপ থাকিব ইমান টাইম নালাগে 2-3 মাহতে লাহে গুচি 4-3 বার পিছত আহিলে হ'ল চিলাই কাটি দিম নেক্সট এটা আকৌ বেণ্ডেজটো লগাই দিবা না বেণ্ডেজটো হালকাকে লগাই দিও নহলে মানে ধুলাবালি গলে আৰু তাৰমানে ইনফেকশন আর চান্স থাকে মেইনলি আপোনাৰ ড্রেসিং কেসে ছাপাটোই মেইন বাকি কোনো
চাপা আছে কাৰণে শুকাই আছে সোনকালে কৃষ্ণ বহুতো বেছি কেতিয়াবা একদম ৰঙা কিন্তু দেখা আছে না লাষ্ট টাইম আনতে তো পুৰা কেঁচা আছিলে কেঁচা আছে ভিতৰত পুৰা খামেই আছে খামিলে এইবিলাক নাথাকে কিন্তু আপোনাৰ ফুলি জনে নিজে ফুলি যোৱা নাই খামিলে তাৰমানে কি কৰে না আঠাটো হৈ যায় সেইকাৰণে ঘামাটো মুচি বেছি হৈ যায় সেইটোৱে কৈছোঁ বহুত চিনচিয়াৰ আছে তাৰমানে দেখা আমি গম পাওঁ না কোনজন মানুহ কি আছে বহুত চিনচিয়াৰ হয় একদম এতিয়ালৈকে আঁতৰত থাকি থাকিলে এটা ইমান দিন ৰাখিব নোৱাৰে মানুহে 2 দিনৰ ওপৰত ৰাখিব নোৱাৰে কাম চাম কৰোঁতে ঘামি গ'লে তাৰমানে গুচি যায় পেলাই গুচি যায় ইয়াতে বান্ধি দিওঁ না ভালকে তাতে ধুব পৰা নাই মানে একদিন গা নদীৰে থাকিব নোৱাৰে আৰু তাতে পানী কিমান দিন লগোৱা নাই তাৰপৰা খুজাব অলপ সেইটো আপুনি এডজাষ্ট কৰিব লাগিব উপায় নাই আপোনাৰ বেমাৰতকৈ আপোনাৰ গা ধোৱাটো ডাঙৰ কথা নহয় মানুহে সুস্থ হ'ব লাগিব কালি নেকি পৰহি চেম্পু কৰিলোঁ ন চুলিখিনি ইমান কষ্ট এই বস্তুটোৰ কাৰণে হ'ল ন বান্ধিব নালাগে কপালৰটো শুকাইছে শুকাইছে মোটামুটি কিন্তু চিলাই কাৰণে আজি আৰু খুলি নিদিলে নালাগে দিয়া চিলাই এৰা খোৱা নাই এৰা খাই যায় নিজে নিজে এৰা খাই যায় অলপ ফাঁক হয় তাৰমানে কাটি অলপ সুবিধা হয় কাটোতে আপুনি দুখ নাপায় এৰা খুলি আৰু এটা আছে খাই দি মুখত নাখাওঁ কলডিলটো ডেইলি খালে কলডিলটো খাই আছো ডেইলি ঔষধটো নাখাই কিনে মানে বহুত এণ্টিবায়'টিক খালোঁ লেবু আৰু সেই খাই আছে না অৰেঞ্জ খাই আছে পাৰি একো নাই খালি ইনফেকশ্যন চব খাব পাৰি মিঠাটো ইনফেকশ্যন কৰে তাৰমানে নাই মিঠাটো তুমি মিঠাটোৱে কমাইছিলোঁ আজি মানে চিলাইটো মানে কাটা নুশুকাল ন মানে কাটা নহ'ল আৰু চকু তাতে অলপ প্ৰব্লেম পাই আছে নেকি নাই কোৱা আৰু লাগিব এসপ্তাহ পিছত খুলিব 4-5 দিন মান পিছত আহিব তেতিয়া কাটিও দিব পৰা যাব তেতিয়া খুলি দিব 4-5 দিনৰ পিছত আৰু হেৰি আনিবা এইটো কি কয় আমাৰ যে গেছৰ ঔষধটো আজিও চিলাইটো খোলা নহ'ল কেলে মানে এইখিনিত অলপ বেছিকৈ দুখ পালোঁ চিলাইটো
অলপমান শুকাইছে, বেছি ইমান শুকোৱা নাই, গতিকে আৰু এসপ্তাহ লাগিব। গতিকে এনেকৈয়ে থাকিব লাগিব আৰু। গতিকে অলপ বাহিৰত ফুৰিব আহিছোঁ, ঘৰত সোমাই সোমাই বৰিং লাগিছে, সেইটো কাৰণে ৰাস্তাত ফুৰিবলৈ আহিছোঁ। কিমান ঘৰত সোমাই থাকিম আৰু। অকণমান ফুৰি ফুৰি আৰু মিঠাই দোকানত সোমালোঁ, মিঠাই কিনিবলৈ আহিলোঁ। মিঠাই মানে মোৰ ল'ৰাটোৱে চিঙৰা খুব ভাল পায়, চিঙৰা নিমকি এইবোৰ কিনিবলৈ আহিলোঁ। খাম এতিয়া চাহ, ঘৰত গৈ এতিয়া চাহ খাম। বৰিং মানে এইকেইদিন ঘৰত বৰ হৈ আছোঁ, একদম বৰিং আৰু ক'তো ওলাবই পৰা নাই। সেইটো কাৰণত ঘৰৰ পৰাই আৰু ব্লগটো বনাইছোঁ। কি কৰিম, ইমান ডাঙৰ এক্সিডেণ্ট এটা হৈ গ'ল স্কুটিৰ পৰা পৰি কিনে। গতিকে এনেকৈয়ে ব্লগ বনাই আছোঁ ঘৰৰ পৰা, আপোনালোকে চাব সদায় আৰু এনেকৈয়ে ছাবস্ক্ৰাইব কৰি থাকিব। মোৰ ছাবস্ক্ৰাইবাৰসকলক থেংকছ দিছোঁ, আপোনালোকে যে সদায় মোক গেট ৱেল চুন কৰি থাকে, সেইটো কাৰণত। ঘৰ আহি পালোঁ, এতিয়া আমি এয়া হ'ল কাটা নিমকি, চিঙৰা, কচৰি। এতিয়া আমি চাহ খাম। আমি মানে এনেকৈ খায়ে থাকোঁ আৰু এনি টাইম। খোৱা, তুমি খোৱা, নিমকি এটা লোৱা, এয়া জ্বলা নাই, খোৱা খোৱা, জ্বলা নাই, লোৱা এক পিচ লোৱা। অঁ, চিঙৰা খোৱা। আমি এনেকৈয়ে ভিডিঅ'বোৰ বনাই থাকিম, আপোনালোকে চাব আৰু প্লিজ পাৰিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টত জনাব। বাই বাই, বাই বাই, বাই বাই, বাই দিয়া, বাই বাই।